আজি মই কলা কচুৰ এখন আঞ্জা বনাম তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। আমি কচু বিশেষ কলা কচু খোৱাটো কিমান উপকাৰী আপোনালোকে ভালদৰে জানে। কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন এ, ভিটামিন বি যৌগ, ভিটামিন চি, ভিটামিন ই, আকৌ ওমেগা 3 ফেটি এচিড, ওমেগা 6 ফেটি এচিড আৰু বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলছিয়াম, আইৰণ, মেংগানিজ আৰু মেগনেছিয়াম, কপাৰ, ফছফৰাছ, জিংক, চিলেনিয়াম আদিকে কৰি বহুতো পোৱা যায় ভিটামিন। সেইকাৰণে আমি কচু খোৱাটো বহু উপকাৰী আৰু বিশেষকৈ আমি মহিলাসকলে কচু খাবই লাগে। কচুখিনি মই ভালদৰে ধুই লৈছিলোঁ, তাৰপিছত চুচখিনি এতিয়া এৰুৱাই লৈছোঁ। এনেদৰে এৰুৱাই ল'লে কচু সাধাৰণতে নখজুৱাই, মই সেইকাৰণে এৰুৱাই লওঁ। আপোনালোকে কচুখিনি তেনেদৰে নেৰুৱাকো খাব পাৰিব। এয়া মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই আঞ্জা বনাম। আঞ্জাখন কিন্তু মই ভাপত বনাম, একদম কম জুইত বনাম। আঞ্জাখন বনাবলৈ মই লৈছোঁ সামগ্ৰী এয়া প্ৰথমে লৈছোঁ শুকান জলকীয়া 2টা লৈছোঁ আৰু নহৰু কেইফুটামান, আদা এটুকুৰা আৰু এটা সৰু পিঁয়াজ লৈছোঁ আৰু লগতে লৈছোঁ এয়া মই এচামুচ এই গুটি জালুক লৈছোঁ। অকণমান জ্বলা কৰি খাম সেইকাৰণে গুটি জালুক লৈছোঁ। এয়া মই ৰচুন আৰু আদা টুকুৰা এনেদৰে থেতেলিয়াই ল'ম। মিক্সিত নামাৰোঁ আৰু বেছি মিহি হৈ যায়। এনেদৰে কৰিলে বেছি ভাল লাগিব খাই। আপোনালোকে জানেই কচু শাকত ৰচুনটো দিলে কিমান ভাল লাগে, সুগন্ধি হয়। এয়া মোৰ হৈ গ'ল, ৰচুন আৰু আদাৰ পেষ্টটো হৈ গ'ল। মই এনেদৰে লৈছোঁ, একেবাৰে মিহি কৰি লোৱা নাই। এতিয়া এখন কেৰাহীত মই অকণমান তেল দিছোঁ। ভাপত যিহেতু বনাম সেইকাৰণে মই তেলটো অকণমান কমকৈ দিছোঁ। এতিয়া মই তাত অকণমান একদম সামান্য পাঁচফোৰণ দিম, অকণমান চেণ্ট ওলাবৰ কাৰণে দিম আৰু মই অন্য মছলা একো ব্যৱহাৰ নকৰোঁ। তাৰপিছতে তাতে মই এতিয়া পিঁয়াজ আৰু সেই পেষ্ট কৰি লোৱা আদা ৰচুন পেষ্টটো দিলোঁ। এতিয়া মই ভালদৰে লৰাই দিম। তাৰপিছতে মই অকণমান হালধি ব্যৱহাৰ কৰিম। এয়া অকণমান হালধি দি দিছোঁ। হালধি দিয়াৰ পিছত মই ভালদৰে লৰাই ল'ম। এতিয়া ভালদৰে মই হালধিখিনি মিক্স হ'বলৈ লৰাই দিম আৰু আদা ৰচুনৰ যিটো কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি থাকিম। এতিয়া মই তাত কচুখিনি এড কৰি দিম। আৰু এটা কথা ক'বলৈ পাহৰিছোঁ, মই গেছটো একেবাৰে কমাই দিছোঁ, একেবাৰে ল' চিমত দিছোঁ যাতে মোৰ কচুখিনি ভাপতে সিজে। সেইকাৰণে মই গেছটো একেবাৰে কমাই লৈছোঁ। এতিয়া ভালদৰে লৰাই দিম। লৰাই মই অলপ সময়ৰ কাৰণে ঢাকন দি পেলাই থৈ দিম। মাজে মাজে চেক কৰি থাকিম আৰু। এয়া এনেধৰণে হৈছে। এতিয়া হালধীয়া যেনেই লাগিছে কিন্তু অলপ পিছত ক'লা হৈ যাব। এতিয়া নিমখ এড কৰিছোঁ সোৱাদ অনুসৰি, আপোনালোকে তেনেদৰে দিব পাৰে। এতিয়া ভালদৰে মিক্স কৰিম আৰু মই 5 মিনিটমানৰ কাৰণে ঢাকন দি থৈ দিম। এতিয়া 5 মিনিটৰ পিছত মই আকৌ এবাৰ চাইছোঁ, লৰাই চাম এতিয়া ধুনীয়াকৈ, কাৰণ চিমত দিয়া আছে যে গতিকে লাগি ধৰাৰ কোনো ভয় নাই। এতিয়া মই আকৌ ভালদৰে লৰাই দিম। প্ৰায় 70% সিজি গৈছে। এতিয়া মই আকৌ অলপ সময়ৰ কাৰণে 2 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম ভালদৰে সিজিবলৈ। আৰু কচু শাক সাধাৰণতে খজুৱাই নহয় জানো, কিন্তু মই এনেদৰে বনাওঁ নখজুৱাই। খজুৱালে ভাল বুলিয়ে কয়। টনচিল, যিসকল টনচিল বেমাৰ আছে তেওঁলোকৰ কাৰণে খজুৱালে ভাল বুলি কয়। মই এনেদৰে আকৌ ঢাকন দি পেলাই আকৌ 1 মিনিটমান সময় থৈ দিম।
আৰু এতিয়া আকৌ 1 মিনিটৰ পিছত মই আকৌ ঢাকনখন উঠাই চাম। এয়া দেখিছেনে? এয়া প্ৰায় এতিয়া 90% হৈ গৈছে মই বিচৰা ধৰণে। মানে ভাপত বনাইছোঁ যে সেইকাৰণে একদম বেছিকৈ সিজাকৈ দিম। আৰু মই এতিয়া তাত এড কৰিম গুটি জালুক। এচামুচ দিছোঁ, ঘৰুৱা গুটি জালুক, গতিকে জ্বলাটো হ'বই, সেইকাৰণে মই এচামুচেই দিছোঁ। আপোনালোকে জ্বলাটো কিমান খায় তাৰ ওপৰত দিব পাৰে। আৰু এটা কথা মন কৰিব, গুটি জালুকটো আগতীয়াকৈ নিদিব, কাৰণ কেতিয়াবা তিতা হোৱাৰো চান্স থাকে। সেইকাৰণে মই এনেদৰে যিকোনো তৰকাৰী বনালেও মই যদি জালুক ব্যৱহাৰ কৰোঁ, মই শেষতেই ব্যৱহাৰ কৰোঁ। এতিয়া দেখিছেনে প্ৰায় সিজিয়ে গৈছে, হ'লেও মই এতিয়া গুটি জালুকখিনি ভালদৰে মিক্স হ'বৰ কাৰণে আকৌ মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিলোঁ। প্ৰায় 1 মিনিটমানৰ পিছত মই আকৌ চালোঁ। এয়া দেখিছেনে? এইবাৰ মোৰ জালুকৰ আঞ্জাখন, মানে কচু জালুকৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই খাব পাৰোঁ। যদি আপোনালোকৰ ঘৰত এতিয়াতো সৰু বিলাহীৰ ছিজন চলি আছে, যদি আছে আপোনালোকে ইয়াত এতিয়া এড কৰি দিব পাৰে, তেতিয়া দেখিবলৈও ধুনীয়া হয়। কিন্তু মোৰ ওচৰত বিলাহী নাছিলে কাৰণে মই দিয়া নাই। আৰু টেষ্ট কৰি চালোঁ, অকণো খজুৱা নাই, সেইকাৰণে মই একো টেঙাই ব্যৱহাৰ নকৰিলোঁ। আৰু যদি আপোনালোকৰ বিলাহী নাথাকে, যদি অলপ খজুৱা যেন লাগে, তেতিয়া অকণমান নেমু চেপি দিব পাৰে। এনেদৰে সোৱাদযুক্ত হয়। এয়া মোৰ আঞ্জা তৈয়াৰ।